প্ৰতিজন মানুহে বিচাৰে দুখ নহওক, কিন্তু মানুহে নাজানে যে দুখবোৰ সুখৰ আৰম্ভণিহে। আজি এটা কাহিনী ক'ম ঈগলৰ। ঈগল যেতিয়া 40 বছৰ হয় তেতিয়া ঈগলৰ ঠেঙৰ নখবোৰ বেকা হৈ যায় আৰু ঠোঁটজো ভাগি যায়। পাখিবোৰ গধুৰ হোৱাৰ বাবে গাত লাগি ধৰে আৰু উৰিবলৈ অসুবিধা হয়। তেতিয়া ঈগলজনীৰ ওপৰত দুটাই ৰাস্তা থাকে। 1. 40 বছৰ বয়সত মৰি যোৱা। 2. 60 কেজি ওজনৰ গধুৰ শৰীৰটো কঢ়িয়াই লৈ ফুৰা। তেতিয়া ঈগলে গছৰ ডালত খুন্দিয়াই ভঙা ঠোঁটজো একেবাৰে ভাঙি পেলায় আৰু নতুন ঠোঁট অহালৈ অপেক্ষা কৰে। আৰু নতুন ঠোঁট অহাৰ পিছত ঈগলে তাৰ পাখিবোৰ কামুৰি সৰাই পেলায় আৰু ঠোঁটে ঠেঙৰ নখবোৰ কামুৰি এৰাই পেলায়। নতুন নখে চিকাৰ কৰিবলৈ সহজ হয়। এই গোটেই প্ৰচেছটো 5 মাহ পৰ্যন্ত লাগি যায়। তাৰপিছত তাই আকৌ আগৰ দৰে সুখেৰে উৰি চিকাৰ কৰিব পাৰে। এই যে 5 মাহ ধৈৰ্য ধৰি ঈগলে দুখ সহিলে, তাৰ বিনিময়ত ঈগলে আৰু 30টা নতুন বছৰ জীৱন লাভ কৰিলে। আমিও আমাৰ দুখত ধৈৰ্য ধৰিব লাগিব আৰু ঈগলে যুঁজাৰ দৰে আমাৰো অদৰকাৰী বস্তুবোৰ আমি পেলাই দিব লাগিব। আৰু জীৱনত সফলতা লাভ কৰিবলৈ এনেকুৱা দুখৰ মাজেৰে সকলোৱে যাব লগা হয়। কিছুমানে হাৰি দিয়ে আৰু কিছুমানে হাৰি দিলে জীৱন যুঁজত হাৰি যায়। কিন্তু আমি হাৰি দিব নালাগিব, কাৰণ বিষৰ শেষত সুখ আহিবই। ধন্যবাদ। ষ্টৰিটো কেনে পালে জনাব। যদি ভাল পালে ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ সুন্দৰ কাহিনী আপোনালোকৰ মাজলৈ লৈ আহিম। ধন্যবাদ।